নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল জ্ঞান প্ৰবাহলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা আচৰিত জন্তুৰ বিষয়ে ক'বলৈ লৈছোঁ, যাৰ নাম হৈছে তাপিৰ। এটা আচৰিত ধৰণৰ জন্তু, যাক দেখাত অলপ হাতীৰ নিচিনাও লাগে আৰু বনৰীয়া গাহৰিৰ নিচিনাও লাগে, কিন্তু এইটো হাতীও নহয়, বনৰীয়া গাহৰিও নহয়। সেই জন্তুটোৱে হৈছে তাপিৰ, যিটো দক্ষিণ আমেৰিকা, মধ্য আমেৰিকা আৰু দক্ষিণ পূব এছিয়াতহে পোৱা যায়। এই তাপিৰ জন্তুটো আমাৰ পৃথিৱীত 20 নিযুত বছৰ ধৰি বসবাস কৰি আহিছে, কিন্তু আমি গমেই নাপাওঁ। ইয়াক 2013 চনতহে উদ্ঘাটন কৰা হৈছে আৰু ইয়াক তাপিৰ নাম দিয়া হৈছে। এতিয়া বিশ্বত সকলোৱে তাপিৰ বুলিয়েই জানে। তাপিৰৰ জাতি 4টা আছে। তাৰ 3টা আমেৰিকাত পোৱা যায় আৰু এটা দক্ষিণ পূব এছিয়াত পোৱা যায়। দক্ষিণ পূব এছিয়াত পোৱা জাতিটো অলপ বেলেগ। আপোনালোকে ইয়াত দেখা পোৱাৰ নিচিনা ই ক'লা আৰু বগা ৰঙৰ। এটা আচৰিত কথা যে তাপিৰৰ পোৱালিবিলাক সম্পূৰ্ণ বেলেগ ৰঙৰ। আপোনালোকে ইয়াত দেখা পাইছে যে পোৱালিবিলাকৰ দেহত ক'লা, হালধীয়া, বগা চিন থাকে। তাপিৰে 2 বছৰৰ মূৰে মূৰে পোৱালি জন্ম দিয়ে আৰু ইয়াৰ বয়সসীমা মোটামুটি 25ৰ পৰা 30 বছৰ। তাপিৰৰ প্ৰধান খাদ্য হৈছে ফল-মূল, গছৰ পাত, ঘাঁহ-বন আদি। বন্ধু-বান্ধৱীসকল, আপোনালোকে জানেনে তাপিৰক অৰণ্যৰ মালি বুলি কোৱা হয়? কাৰণ ইহঁতে অৰণ্যৰ ফলবিলাক খাই এঠাইৰ পৰা আন এঠাইলৈ যায় আৰু ফলৰ গুটিবোৰ লগত লৈ যায়। বেলেগ এডোখৰ ঠাইত শৌচ কৰি গুটিবোৰ উলিয়াই দিয়ে আৰু তাৰ পৰা ডাঙৰ ডাঙৰ গছ হয়। সেইবাবে তাপিৰক অৰণ্যৰ মালি বুলি কোৱা হয়। এই জন্তুবোৰে চিকাৰীৰ পৰা বাচিবলৈ পানীত সোমাই থাকে। ই পানীত সাঁতুৰিবও পাৰে আৰু এটা আচৰিত কথা যে তাপিৰে পানীৰ তলত খোজ কাঢ়িবও পাৰে। বন্ধু-বান্ধৱীসকল, তাপিৰ জন্তুবিধক মধ্য আমেৰিকাৰ এখন দেশ বেলিগত ৰাষ্ট্ৰীয় পশু হিচাপে গণ্য কৰা হয়। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।